हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে ডেকা ক্ৰিয়েশ্যন শকুন্তলা ধাৰাবাহিকৰ যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে মায়ে কান্দি কান্দি মাকৰ ওচৰত ক্ষমা খুজিবলৈ গৈছিল আৰু মাকে মায়াক শকুন্তলাৰ ওচৰতে ক্ষমা খুজিবলৈ ক'লে। যোৱাটো খণ্ডত শেৱালিয়ে শংকৰক লগ ধৰা ঠাইলৈ আহি শংকৰৰ কাৰণে অপেক্ষা কৰিছিল আৰু তাই মনতে ভাবিছিল যে আজিকালি শংকৰে দেখা পালেও নামাতে, শংকৰে তাইৰ লগত এনেকুৱা কিয় কৰি আছে, এই সকলোবিলাক ভাবি চিন্তা কৰি থকা দেখিবলৈ পাইছিল। ইফালে বিকিয়ে দিয়া প্ৰস্তাৱটো অৱশেষত শংকৰে গ্ৰহণ কৰিলে। আজিৰ খণ্ডটোত শংকৰে মদ খাই ঘৰলৈ অহা দেখিবলৈ পাব আৰু বিকিয়ে শংকৰৰ লগত কি নতুন চাল খেলে সেইটো আপোনালোকে দেখিবলৈ পাব। যোৱাটো খণ্ডত শকুন্তলাই পঢ়িব খোজা কথাটো বিনোদনৰ আগত ক'লে আৰু শকুন্তলাক বহুত বেয়াকৈ গালি পাৰিলে। তাৰ দুখতে শকুন্তলাই কান্দি থকা দেখিবলৈ পাইছিল। বিনোদনে বাৰু শকুন্তলাক পঢ়িব দিবনে? ইফালে শকুন্তলাই কান্দি থকা দেখি দীপাই শকুন্তলাক সুধিব। এই সকলোবিলাক কথা জানিবলৈ শকুন্তলা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো দেখিবলৈ পাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি দিব। ধন্যবাদ।